रायजोनि गुबुन गुबुन फरायसालियाव गुणोत्सव खुंफुंनाय बादिनो बाक्सानि लासित गेजेर फरायसालियावबो मेहेरगोनाङै गुणोत्सव खुंफुंदों। बाक्सा जिल्ला सालबारि महकुमानि बेन्दों आरो जाला खोन्दोनि सिङाव थानाय मायांफारानि लासित गेजेर फरायसालियाव मेहेरगोनाङै गुणोत्सव खुंफुंदों। मख'नो गोनांदि खुंफुंजानाय गुणोत्सवआव एक्सटार्नेल महरै एसिस्टेन्ट एक्जिकिउटिभ इन्जिनियार कैलाश ठाकुरिया आरो लाइसेन्स अफिसार सरब आली आहमेदा नुजाथिदों। गुणोत्सव फोरबो फालिनायावनो बर' बिजों आरो असमिया बिजों मोन्नैनिबो गासै सा 186 फरायसाफोर आरो फरायसाफोरनि दिथागिरि बिमा बिफाफ्राबो बाहागो लादों। আজি ডে 3 তাৰমানে আজি লাষ্ট গুণোৎসৱৰ দিন। আজি মই বাবাৰী এই লাচিত এম ই স্কুলত মই গুণোৎসৱৰ লাইচেন্স অফিচাৰ হিচাপে মই আহিছোঁ। যি দেখা পাইছোঁ লাচিত এম ই স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলৰ অংশগ্ৰহণ বহুত ভাল হৈছে আৰু ৰাইজৰ যিটো অংশগ্ৰহণ খুব ধন্যবাদ তেখেতসকললৈ। তেখেতসকলেও সক্ৰিয়ভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু মই আজি 3 দিনৰ অভিজ্ঞতাৰ পৰা মই এটা কথা ক'ব পাৰোঁ, প্ৰত্যেকখন স্কুলত যেনেকৈ গুণোৎসৱ পালন কৰিলে খুব ভাল কথা। এনেকৈ কৰিলে চৰকাৰক মই ধন্যবাদ জনাইছোঁ আৰু এনেকৈ কৰিলে নিশ্চয় স্কুলৰ উন্নতি ভৱিষ্যতলৈ হ'ব মই আশা কৰোঁ। আৰু গুণোৎসৱটো এনেকুৱা পালন কৰা হয়, ছাত্ৰ ছাত্ৰীৰ লগত সমাজৰ যিটো অংশগ্ৰহণ সেইটো সক্ৰিয় হ'ব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ গুণগত মানদণ্ড বহুত ভাল হয়। ইয়াৰ কাৰণে গুণোৎসৱটো পালন কৰিব লাগে। এইখিনিয়ে।